ব্ৰেকিং নিউজ অসমলৈ গৌৰৱ কঢ়িয়ালে ফ্লৰিনা গগৈয়ে ছুপাৰ ডান্সাৰ চেপ্টাৰ 4 বিজয়ী হ'ল যোৰহাটৰ ফ্লৰিনা। 15 লাখ টকাৰ নগদ ধনসহ ট্ৰফি লৈ ঘৰলৈ উভতিল ফ্লৰিনা। শ্বটৰ বিচাৰক আছিল শিল্পা শেট্টি, কুন্দ্ৰাগীতা কাপুৰ আৰু অনুৰাগ বসু। গতিকে এইটো হৈছে আমাৰ অসমৰ গৌৰৱ, যি এজন সৰু ছোৱালীয়ে ছুপাৰ ডান্সাৰত চেপ্টাৰ 4 বিজয়ী হৈ আমাৰ যোৰহাটলৈ উভতি আহিল। 15 লাখ টকাৰ নগদ ধনসহ ট্ৰফি লৈ ঘৰলৈ উভতিল ফ্লৰিনা। এইটো হৈছে আমাৰ অসমৰ গৌৰৱ, আমাৰ সকলো জনসাধাৰণৰ কাৰণে এইটো হৈছে আমাৰ অসমৰ গৌৰৱ। এনেকুৱা যাতে অসমৰ কাৰণে এনেকুৱা যাতে গৌৰৱ তাই আকৌ আনিব পাৰে, আমি সকলোৱে আশা কৰোঁ। আমাৰ সকলোৰে দোৱা আশীৰ্বাদ তেওঁৰ ওপৰত থাকিব, যাতে তেওঁ এনেকুৱা গৌৰৱ আকৌ কঢ়িয়াই আনিব পাৰে অসমৰ কাৰণে। ব্ৰেকিং নিউজ ছুপাৰ ডান্সাৰত বিজয়ী হ'ল ফ্লৰিনা গগৈ। অসমলৈ গৌৰৱ কঢ়িয়ালে ফ্লৰিনা গগৈয়ে। ছুপাৰ ডান্সাৰত বিজয়ী হ'ল ফ্লৰিনা গগৈ। তো ইমান হাঁহি মাৰিছে, একেবাৰে মানে তেওঁৰ মনটো একেবাৰে আনন্দত ভৰি উঠিছে। তেওঁ ইমান সৰু হৈ তেওঁ অসমৰ কাৰণে ইমান ডাঙৰ এটা উপহাৰ, ডাঙৰ এটা গৌৰৱ কঢ়িয়াই আনিলে। গতিকে আমি সকলোৱে তাৰ কাৰণে আশীৰ্বাদ কৰোঁ। থেংক ইউ।